যেন সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভাল চলি আছে। আচলতে কথা এটামান আছিলে, মানে মই কমিউনিটি পষ্টতে আপলোড কৰি দিম বুলি ভাবিছিলোঁ। পিছত কিন্তু কি হ'ল, এটা দুটাকৈ বহুতকেইটা কথা ওলালে। চ' সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাই পেলানি আপোনালোকৰ আগলৈ আগবঢ়াই দিওঁ। চ' মানে মেইনকৈ কেইটামান কথা ক'বৰ বাবে বনাইছোঁ ভিডিঅ'টো। কিন্তু ভিডিঅ'টোলৈ মাজলৈ সোমাই যোৱাৰ আগতে মই আপোনালোকক পোনপ্ৰথমে পুনৰবাৰ ধন্যবাদ জনাব খুজিছোঁ 2000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰাই দিয়াৰ বাবে। আচলতে মই কেতিয়াও ভিডিঅ'বিলাকত ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ মোৰ চেনেলটো, বা লাইক ফ'ল' এনেকুৱা ধৰণৰ এইবিলাক কৰিবলৈ নকওঁ। তাৰ পাছতো হাজাৰ হাজাৰ মানুহে আপোনালোকে লাইক কৰিছে বা ছাবস্ক্ৰাইব কৰিছে। চব ভাল লাগিছে যে মই একো নকৰাৰ স্বত্তেও আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, চেনেলটো লাইক কৰিছে, শ্বেয়াৰ কৰিছে। চ' ডেফিনেটলি মই কিবা এটা হয়তো আপোনালোকৰ বাবে কৰিব পাৰিছোঁ বাবে কৰিছে। চ' তাৰ বাবে পুনৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। প্ৰথমতে আপোনালোকক মই এটা মানে ভিডিঅ'টো বনোৱাৰ কাৰণবিলাকৰ ভিতৰত প্ৰথম কাৰণটো কৈ লৈছোঁ কি, মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ইউটিউবত মই লাইভ আহিম বুলি ভাবি আছোঁ। কিন্তু কিয়নো মানে বহুতৰ প্ৰশ্ন থাকে জানিবৰ বাবে, মই কমেণ্ট কৰাতকৈ মানে ধৰি লওক ডাইৰেক্ট লাইভত ৰিপ্লাই দি দিবলৈ ভাল সুবিধা হয়। কিন্তু ইয়াত বহুত নেটটো বেয়া থকাৰ বাবে মই নাহোঁ। আৰু সেয়ে ভাবিলোঁ মই আপোনালোকক কওঁ যে এই ভিডিঅ'টোত আপোনালোকে যিমান মন যায় আপোনালোকে কমেণ্ট কৰি মোক প্ৰশ্ন সোধক। মোৰ ব্যক্তিগত প্ৰশ্ন, মোৰ বিষয়ে কিবা জানিব মন আছে বা পঢ়াৰ বিষয়ে যদি কিবা জানিব মন আছে, XYZ যিকোনো ধৰণৰ প্ৰশ্ন আপোনালোকে এই ভিডিঅ'টোত কমেণ্ট কৰক। আপোনালোকে কমেণ্টেৰে আপোনালোকে একেবাৰে বৰষুণ কৰি দিয়ক, ঠিক আছে। মই আপোনালোকক এটা ইয়াৰ ভিডিঅ'টোৰ কমেণ্টৰ পৰা Q&A হিচাপে আপলোড কৰি দিম খুব সোনকালে। চ' আপোনালোকে যিমান পাৰে কমেণ্ট কৰক। 2 নম্বৰতে আপোনালোকক কৈছোঁ যে মানে ভিডিঅ'টো বনোৱাৰ 2 নম্বৰ পাৰপজটো হ'ল কি, মোক বহুতেই মানে কমেণ্ট কৰি আছে যে দাদা নোটছ লাগে, আপোনাৰ নোটছখিনি এনেকৈ কৰি দি দিয়ক, তেনেকৈ কৰি দি দিয়ক। আচলতে মই আপোনালোকক কওঁ যে মোৰ নোটছখিনি প্ৰায় 6 বছৰ 7 বছৰৰ নোটছ, তেনেকৈ দি দিয়াটো সম্ভৱো নহয় আৰু ধৰি লওক সময়ো নাথাকে। মই বহুবাৰ কৈছোঁ। কিন্তু আপোনালোকে যদি মোৰ চেনেলটো ৰেগুলাৰ ফ'ল' কৰি আছে, আপোনালোকে দেখা পাব যে মই কমিউনিটি পলত ডেইলি এটা এটা প্ৰশ্ন আপলোড কৰি আছোঁ। আৰু মই জাষ্ট এটা প্ৰশ্ন আপলোড কৰি এনচাৰটো দি পেলাই মই তাতে মানে হেৰি নকৰোঁ, মানে মই নিজৰ দায়িত্বটো শেষ নকৰোঁ। মই কি কৰোঁ, তাত মই ধুনীয়াকৈ এক্সপ্লেনেশ্যন দিওঁ। চ' আপোনালোকে যদি ফ'ল' কৰি আছে, তাত মোৰ এটা প্ৰশ্নৰ পৰা আপোনালোকে 4টা 5টা ভাল ইনফৰমেশ্যন আপোনালোকে পাব। চ' আপোনালোকে ডেইলি সেই বস্তুটো মানে মোৰ কমিউনিটি পলটোত আপোনালোকে পাৰ্টিচিপেট কৰক। আৰু মই আৰু এটা আপোনালোকক ৰিকুৱেষ্ট কৰিব খুজিম যে আপোনালোকে অনেষ্টলি তাত মানে পাৰ্টিচিপেট কৰক। আপোনালোকে গুগলৰ পৰা চাই বা ক'ৰবাত চাৰ্চ কৰি তেনেকৈ নকৰিব। আপোনালোকে জেনুইনলি যদি যিটো এনচাৰ ক্লিক কৰিছে ভুল হ'লেও শুদ্ধ হ'লেও আপোনালোকে পাছত চেঞ্জ নকৰিব। আপোনালোকে তেনেকৈ থৈ দিব, যাতে মই গম পাওঁ আপোনালোকৰ বাবে মই প্ৰশ্নটো কেনেকুৱা ধৰণৰ দিছোঁ, আৰু আপোনালোকে কিমান ইজি পাইছে, টান পাইছে, কিমানে পাৰিছে, কিমানে নাই পৰা, আৰু আগলৈ মই কেনেকুৱা ধৰণৰ প্ৰশ্ন আপলোড দিব লাগে যাতে মই সেইটো জানো। আৰু এইখিনি একদম 100% মোৰ নোটছৰ পৰাই মই দি আছোঁ। এতিয়া বিশেষকৈ মোৰ সময় নহয় কাৰণে মই এটাকে ডেইলি আপলোড কৰোঁ। মই লাহে লাহে মই ৰেগুলাৰ ডেইলি 2টা বা 3টা দিবলৈ চেষ্টা কৰিম। কিন্তু কমপ্লিটলি এইখিনি মোৰ নোটছৰ পৰা আপোনালোকে যদি ভালকৈ অনেষ্টলি যদি পাৰ্টিচিপেট কৰে, আপোনালোকে বহুতখিনি তাৰ পৰা জানিবলৈ পাব। আৰু এটা কাৰণ হৈছে কি, মোৰ নোটছখিনি মানে আপোনালোকক ডাইৰেক্টলি দি নিদিয়াৰ কাৰণ আৰু এটা হৈছে কি, এই বস্তুটোৱে আপোনালোকক মানে একো হেল্প নকৰিব। যদি মই আপোনালোকৰ নোটছখিনি ডাইৰেক্ট দি দিওঁ, তাৰ পৰা আপোনালোকৰ একো উপকাৰ নহ'ব। আপোনালোকে এনেকৈ চাব, থৈ দিব, ভালকৈ নপঢ়িব। মানে নোটছ বস্তুটো আপোনালোকে নিজে বনাওক, আপোনালোকে বহুতখিনি তাৰ পৰা হেল্প পাব। আপোনালোকৰ নোটছখিনি বনাই থাকোঁতে বহুতখিনি কথা আপোনালোকৰ মুখস্থ হৈ যাব, মনত ৰৈ যাব। চ' সেইফালৰ পৰা মানে আপোনালোকৰ বহুত সুবিধা হ'ব। মই যদি নোটছখিনি আপোনালোকক দি দিওঁ, আপোনালোকক মানে সেই বস্তুটোৱে আপোনালোকক লেজি কৰিব পেলাব। মানে ইংৰাজীত এষাৰ কথা আছে নহয় যে ইজি ইজ দ্য ডেভিলছ ৱে বুলি এষাৰ কথা আছে। ইজি ৱে ইজ দ্য ডেভিলছ ৱে, সেই বুলি এষাৰ কথা আছে ইংৰাজীত। চ' সেই বস্তুটো আপোনালোকক নহওক বুলি মই আপোনালোকৰ নোটছখিনি তেনেকৈ ডাইৰেক্ট দি দিয়া নাই। আৰু আপোনালোকে মানে নিজে যেতিয়া বনাব, আপোনালোকে কি কৰিব, আপোনালোকে যেতিয়া প্ৰশ্ন পাব, আপোনালোকে মোৰ কমিউনিটি পষ্টত আপোনালোকে তাৰ পৰা 4টা 5টা ইনফৰমেশ্যন পাব ভালদৰে। চ' সেইকেইটা আপোনালোকে ধুনীয়াকৈ ক'ৰবাত কপি এখনত বা ডায়েৰী এখনত, আপোনালোকৰ ওচৰত ডায়েৰী এখনটো এটলিষ্ট থকাটো বহুতেই জৰুৰী। আপোনালোকে নোট কৰক। নহ'লেও আপোনালোকে কি কৰিব পাৰে, মই আগতে কি কৰিছিলোঁ, মই তেনেকুৱা কিবা ইনফৰমেশ্যন ক'ৰবাত পালে মই স্ক্ৰীনশ্বট মাৰি থৈ দিওঁ ধুনীয়াকৈ গেলেৰীত, আৰু এটা এক্সট্ৰা ফল্ডাৰ বনাই থৈ দিওঁ গেলেৰীত, ইম্পৰ্টেণ্ট স্ক্ৰীনশ্বট বা তেনেকৈ বুলি কিবা আপোনালোকৰ নিজৰ নাম এটা দি ধুনীয়াকৈ এটা ফল্ডাৰ বনাই থ'ব। যেতিয়া আপোনালোকে কি কৰিব, আপোনালোকে যেতিয়া ক'ৰবাত গাড়ীত ট্ৰেভেল কৰি আছে, কেতিয়াবা যদি ক'ৰবাত বাছত গৈ আছে, ধৰি লওক কিবা কাৰণত ক'ৰবাত ৱেইট কৰি আছে, কিবা অফিচত ক'ৰবাত এনেই বহি আছে, তেতিয়া আপোনালোকৰ হাতত পঢ়িবলৈ আপোনালোকৰ হেৰি নাই, কিতাপ নাই বা হেৰি নাই, আপোনালোকে ইউটিউব এটা
ভিডিঅ' চাবলৈ আপোনালোকৰ হেডফোন নাই, সুবিধা নাই মানে ধৰি লওক গেলেৰীটো খুলি পেলাই তেতিয়া আপোনালোকে সেই স্ক্ৰীনশ্বটখিনি চালে আপোনালোকৰ বহুতখিনি হেল্প হ'ব। চ' সেই কথাখিনিৰ কাৰণে মই আপোনালোকক মানে নোটছখিনি ডাইৰেক্ট দি দিয়া নাই, ঠিক আছে। চ' কিন্তু আপোনালোকে যদি মোক সেই বস্তুটোত মোৰ পলটোত যদি আপোনালোকে ৰেগুলাৰ পাৰ্টিচিপেট কৰে আপোনালোকে বহুতখিনি শিকি যাব। মই আগলৈও ৰেগুলাৰ যিমান পাৰোঁ 2-3টাকৈ আৰু মই বঢ়াবলৈ চেষ্টা কৰিম, দি যাম, আপোনালোকে ৰেগুলাৰ পাৰ্টিচিপেট কৰি যাওক। চ' নোটছৰ কথা কওঁতে মই আৰু এটা কথা মই মনলৈ আহিছে কৈ থওঁ যে খুব সোনকালে মই নোটছৰ ওপৰত এটা ভিডিঅ' দিম, মানে নোটছৰ ৰিলেটেড মই কেতিয়া মানে বস্তুখিনি মই হেৰি কৰি নিদিওঁ, অকণমান এটা থাকক, এটা ছাৰপ্ৰাইজ, এটা এলিমেণ্ট এটা কি হ'ব কেনেকুৱা হ'ব, কিন্তু বহুত ভাল ভিডিঅ' এটা মই আপলোড কৰিম। মানে মই সময় এইটো কাৰণে লাগিছে ভিডিঅ'টো, মানে মই বহুত দিনৰ আগৰ পৰাই ভাবি আছোঁ দিম কিন্তু সময় লগাৰ কাৰণটো হ'ল কি মই ভিডিঅ'টো ভালকৈ দিবলৈ কাৰণে মানে প্লেনিং কৰি আছোঁ, আৰু মানে বহুতখিনি যিখিনি টপিকৰ ওপৰত মই দিম বুলি ভাবি আছোঁ সেইখিনি যাতে থাকি নাযায়, মোৰ যিমানখিনি নোটছ আছে চবৰ পৰা মই বিচাৰি চব হেৰি কৰি পেলাই মানে একদম ভালকৈ দিম বুলি ভাবি আছোঁ, সেইকাৰণে অলপ সময় লৈছোঁ, কিন্তু ভিডিঅ'টো ভাল ভিডিঅ' এটা আহিব। চ' ছাবস্ক্ৰাইব কৰিলেতো মই আপোনালোকক নকওঁ, যিসকলে ভাবে যে আপোনালোকৰ প্ৰয়োজন আছে আপোনালোকে অবভিয়াছলি ছাবস্ক্ৰাইব কৰিবই, আৰু আপোনালোকে এটা কাম কৰিব কি আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, বা মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ লগত, যাতে তেওঁলোকেও পায়, নতুন যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকেও থাকি নাযায়, আৰু তেওঁলোকেও কিবা নহয় কিবা এটা মোৰ পৰা শিকিব পায়। চ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। খুব সোনকালে মই সেই ভিডিঅ'টো আপোনালোকক লগ পাম। এতিয়া আহিছোঁ আৰু এটা বহুত কমন কুৱেৰি বা বহুত কমন কুৱেশ্যন, বা বহুতে মানে কমেণ্ট কৰি জনায়, মানে দাদা মটিভেশ্যন কেনেকৈ পাম, বা এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, নিজৰ মাইণ্ডছেটটো কেনেকৈ মানে প্ৰিপেয়াৰ কৰিম, মেণ্টেলি কেনেকৈ প্ৰিপেয়াৰ হ'ম, বা ব'ৰ হ'লে কি কৰিম, বা আপুনি ব'ৰ হ'লে কি কৰে, সেইখিনিৰ ওপৰত মানে বহুতে প্ৰশ্ন কৰে বা সোধে। চ' মই আগতেও কৈছোঁ যে চাওক, আপোনালোকে যদি মটিভেশ্যনটো বাহিৰৰ পৰা বিচাৰে আপোনালোকৰ সেইটো খন্তেকীয়া হ'ব, ঠিক আছে। আপোনালোকে কাৰোবাৰ পৰা দুআষাৰ কথা শুনি যদি আপুনি অলপ নিজকে পাম্প আপ হয়, বা আপোনালোকে যদি অলপ মটিভেশ্যন পায়, সেইটো 2 দিন বা 3 দিন থাকিব, 100% গেৰেণ্টি মই আপোনালোকক দিছোঁ, তাতকৈ বেছি দিন নাথাকে। কিবা এটা ট্ৰেইনিঙৰ ভিডিঅ' এটা চাই, কিবা SI এজনৰ ইউনিফৰ্মৰ ফটো এটা দেখা পায়, কিবা এটা দেখা পায়, যদি আপুনি মটিভেশ্যন পায় 2-3 দিন থাকিব, তাতকৈ বেছি নাথাকে, ঠিক আছে। কিন্তু আপোনালোকে নিজে যদি মটিভেশ্যন দিয়ে, আপোনালোকে নিজে যদি মটিভেট কৰে, সেইটো মটিভেশ্যনৰ নিচিনা আৰু একো বেলেগ মটিভেশ্যন নাই। আপোনালোকে নিজে বুজাব লাগিব যে আজি এই 2 ঘণ্টা 3 ঘণ্টা সময় যি সময় মানে আপুনি পঢ়িব, বা আপুনি নিজক দিব, বা এই ফিল্ডখনত দৌৰিব, যিখিনি কষ্ট কৰিব সেইখিনি আপুনি কিয় কৰিছে, ঠিক আছে। আপুনি নিজকে এইটো বুজাব লাগিব যে মানে চাওক, মই এই 4 ঘণ্টা পঢ়াত যে দিম, সেই 4 ঘণ্টা মই এই অকল মানে সময়টো পাৰ কৰিব বাবে বা নলেজটো গেইন কৰিবৰ বাবে নহয়, ইয়াৰ আঁৰত এটা ডাঙৰ পাৰপ'জ এটা আছে, মই লাইফত কিবা এটা হ'বলৈ কাৰণে এইটো কৰি আছোঁ, তেনেকৈ আপুনি নিজকে বুজাব লাগিব। আপোনালোকক এটা চিম্পল এক্সাম্পল দিওঁ মই, ধৰি লওক আপুনি যদি ৰানিং কৰে, আপুনি গম পাব, চাওক আপুনি যদি নিজকে বুজায় যে মই আজি 8 পাক দৌৰিব লাগিব, বা 4 পাক দৌৰিব লাগিব, কমপ্লিট কৰিব লাগিব যেনে তেনে, চ' তেতিয়া মই আপোনালোকক 100% বা 99% গেৰেণ্টি দিছোঁ যে আপোনালোকে 8 পাক যদি আপুনি টাৰ্গেট দিছে, আপুনি 6 পাকত বা 5 পাক দৌৰি আপুনি ৰৈ দিব, কাৰণ আপোনাৰ টাৰ্গেটটো হৈছে যে আপোনাৰ 8 পাক কমপ্লিট কৰা। কিন্তু আপুনি যদি নিজকে এইটো বুজায় যে মই এই 8 পাক দৌৰিম, যে এই 8 পাক কমপ্লিট কৰিবৰ বাবে মই দৌৰা নাই, মই চাকৰিটো পাবৰ বাবে দৌৰিছোঁ, বা মোৰ লাইফটো চেঞ্জ কৰিবৰ বাবে দৌৰিছোঁ, তেনেকৈ যদি নিজকে বুজায়, আপোনাৰ দৌৰি থাকোঁতে ভাগৰ নালাগিব, ৰ'বলৈ মন নাযাব, আপুনি নিজকে মানে পুছ কৰি থাকিব পাৰিব, ঠিক আছে। পঢ়াৰ ক্ষেত্ৰতো একেই, আপুনি এই 4 ঘণ্টাটো যদি আপুনি জাষ্ট এনেকৈ ভাবে যে মই 4 ঘণ্টা পঢ়াত বহিম, আৰু আজি মই 4 ঘণ্টা পঢ়িবই লাগিব, তেনেকৈ যদি ভাবে আপুনি নোৱাৰিব, আপোনাৰ ব'ৰ লাগিব, কিবা হ'ব কিবা নহ'ব। তাৰপিছতে কিন্তু আপুনি যদি নিজকে এইটো বুজায় যে আজি এই 4 ঘণ্টা যে মই পঢ়িম, যে পঢ়াত যে বহিম, যে এই 4 ঘণ্টা মই কেৱল সময়টো পাৰ কৰিবৰ বাবে নহয়, মই জীৱনত কিবা এটা ডাঙৰ কিবা এটা এচিভ কৰিবৰ বাবে, নিজৰ সময়খিনি সলনি কৰিবৰ বাবে, নিজৰ পৰিস্থিতিটো সলনি কৰিবৰ বাবে, নিজৰ ফেমিলিৰ বাবে বহুত কিবা কৰিবৰ বাবে, নিজৰ বাবে কৰিবৰ বাবে মই এই 4 ঘণ্টা দিবই লাগিব, আৰু সেইবাবে মই 100% অনেষ্টলি নিজকে এই 4 ঘণ্টা মানে হেৰি কৰিব লাগিব, কি বুলি কয়, ত্যাগ দিব লাগিব, বা দিব লাগিব, ঠিক আছে। আৰু ব'ৰ হোৱা কথা বহুতে সোধে যে ব'ৰ হ'লে আপুনি কি কৰিছিলে। চাওক, আপুনি যদি চিষ্টেমেটিক ৱেত যদি পঢ়ে, আপুনি যদি ধুনীয়াকৈ এটা টাইম টেবুল ফ'ল' কৰি যদি পঢ়ে, টাইমত খোৱা টাইমত শোৱা, ঠিক আছে, আপুনি ব'ৰ নহয়। তাৰ পাছতো কেতিয়াবা ব'ৰ হোৱা হয়, কেতিয়াবা আমনি লাগে। চ' আপোনালোকক মই এটা
হেৰি দিম, ছাজেশ্যন দিম, আপোনালোকে ৰেগুলাৰ আপোনালোকে ফিজিকেল এক্টিভিটিটো আপোনালোকে ৰাখক, মানে ৰানিং কৰা হওক বা জিম যোৱা হওক, য়োগা হওক, সেইখিনি আপোনালোকে নিজৰ দিনটোত ৰাখিবই, মানে চেষ্টা কৰিব, যদি সময় আছে আধা ঘণ্টা এঘণ্টা নিজৰ শৰীৰটোৰ বাবে দিবলৈ। আপোনালোকৰ ভাল শৰীৰ এটা নাথাকিলে ভাল মাইণ্ড এটা কেতিয়াও নাথাকে আপোনালোকৰ, ঠিক আছে। আৰু দ্বিতীয় কথা হ'ল, মই কি কৰিছিলোঁ যেতিয়া বৰ হৈছিলোঁ, মইতো ডেইলি জিম গৈছিলোঁ বা ৰানিং কৰিছিলোঁ, সেইটোতো আছিলেই মোৰ। আৰু মই কি কৰিছিলোঁ, যদি মই পঢ়ি থকাৰ মাজতে কেতিয়াবা যদি বৰ হয়, কি কৰোঁ, মই হেডফোনডাল লগাই গান এটা লগাওঁ আৰু মই ঘৰটোৰ ভিতৰতে বা পদূলিতে 5 মিনিট 2 মিনিট 5 মিনিট খোজকাঢ়ি এপাক ঘূৰি আহোঁ, মনটো ফ্ৰেছ হৈ আহে, 2টা বা 3টা গান শুনি পেলাই তাৰপিছতে মই আহি পেলাই আকৌ পুনৰ পঢ়াত বহোঁ, পঢ়াটো জাৰি ৰাখোঁ। চ' আপোনালোকেও তেনেকৈ মানে বস্তুখিনি ৰাখিব লাগিব আৰু নিজকে নিজে চেল্ফ মটিভেশ্যন দিব লাগিব, নিজকে নিজে মটিভেট কৰিব লাগিব, ঠিক আছে। তেতিয়া আপোনালোকে সেই মটিভেশ্যনটোৱে বহুত কাম দিব। বাহিৰা মটিভেশ্যন আপোনালোকৰ দৰকাৰ নাই, আৰু বাহিৰা মটিভেশ্যনে আপোনালোকক ইমান এটা হেল্পো নকৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল, মানে মই 2টা বা 3টা সেই কথা ক'বৰ বাবে মই ভিডিঅ' বনাইছিলোঁ। আশা কৰোঁ আপোনালোকে খুব মানে বেছিকৈ বেছি মানুহে এই ভিডিঅ'টো কমেণ্ট কৰিব, যাতে মই এটা Q&A ভিডিঅ' এটা বনাই পেলাই আপোনালোকক সেই প্ৰশ্নখিনি উত্তৰ দিব পাৰোঁ। আৰু কিবা বেলেগ মানে XYZ যিকোনো ধৰণৰ প্ৰশ্ন থাকিলে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে মোক পাৰ্চনেল প্ৰশ্ন সুধিব পাৰে, মই এটা Q&A ভিডিঅ' বনাই আপলোড কৰি দিম। চ' তেতিয়ালৈকে নেক্সট ভিডিঅ'ত লগ পোৱালৈকে ভালকৈ থাকক, প্ৰিপেৰেশ্যন কৰি থাকক। জয় হিন্দ, জয় অসম।